নমস্কাৰ বন্ধুসকল, অজিত MLD চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ মাজত আমি আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ যে এইটো ভিডিঅ'টো হৈছে যে 1000 সোণালী মুৰ্গী পুহিলে আপোনালোকে 2 মাহত কিমান টকা লাভ কৰিব পাৰিব। বন্ধুসকল, কিমান টকা ইনভেষ্ট কৰিব লাগিব, কিমান টকা দানা খৰচ যাব, কিমান টকা পোৱালি খৰচ যাব, আৰু মেডিচিন খৰচ আছে আৰু অন্যান্য খৰচ আছে। বন্ধুসকল, সকলোখিনি তথ্য আমি এইটো ভিডিঅ'ত আপোনালোকক আমি জনাম। বন্ধুসকল, ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকক আৰু সম্পূৰ্ণ হিচাপৰ তথ্যখিনি আপোনালোকে চাই থাকক। কিমান টকা লাভ হয় আমাৰ 2 মাহ সোণালী মুৰ্গী পুহি। বন্ধুসকল, যদি আপোনালোকে আৰু বেছিকৈ পোহে তেনেহ'লে আপোনালোকে আৰু বেছি ভাল। যদি আপোনালোকে নতুন ফাৰ্মাৰ হয় তেনেহ'লে আপোনালোকে ফাৰ্ষ্টত কমকৈ পোহক, 100 পোহক, 200 পোহক। কমৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকে কেতিয়াবা ডাঙৰকৈ এটা ফাৰ্ম বনাই লওক আৰু নিজে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰক। বন্ধুসকল, ভিডিঅ'টো চাই থাকক। বন্ধুসকল চাওক, 1000 মুৰ্গী পোৱালি উন্নত জাতৰ হ'লে আমাৰ 1000 মুৰ্গী পোৱালি যদি আমাৰ এটা যদি 45 টকাকৈ হয়, আমাৰ 1000 মুৰ্গী পোৱালি যাব আমাৰ 45,000 টকা। তাৰপিছত আমাৰ খোৱা খৰচ মানে দানা আমাৰ যাব 30 বস্তা ষ্টাৰ্টাৰ ফিড। পাৰ বেগ আমাৰ দানা বেগ 1700 টকা। 30 বেগ যাব আমাৰ 50,000 টকা। গম যাব আমাৰ 5 কুইণ্টেল। 5 কুইণ্টেলৰ দাম হ'ব আমাৰ 9,000 টকা। কদিয়া যাব আমাৰ 1 কুইণ্টেল 2,000 টকা। মুঠ খৰচ হ'ব আমাৰ 45,000 টকা প্লাছ 50,000 টকা প্লাছ 9,000 টকা। আমাৰ বন্ধুসকল, টোটেল খৰচ যাব আমাৰ 1,07,000 টকা। আমাৰ টোটেল খৰচ যাব। বন্ধুসকল, আমাৰ আৰু খৰচ আছে যে মানে ঔষধ কিনিব লাগিব। আমি এইটো নেক্সট স্ক্ৰীনশ্বট আছে আমাৰ, এইটো আমি মাৰিছোঁ, ইয়াত দেখাই আছোঁ। এইবিলাক খৰচ আপোনালোকে যাব। আৰু যদি আপোনালোকে ঘৰুৱা পদ্ধতিত কিবা দানা ইউজ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ লাভটো অলপমান বেছি হ'ব। বন্ধুসকল, আমাৰ নেক্সট ঔষধৰ বিষয়ে অলপমান কওঁ। ঔষধৰ বিষয়ে কওঁ যে ঔষধ আৰু টিকা আমাৰ যাব 2,000 টকা। ইলেক্ট্ৰিক বিল যাব আমাৰ 2,000 টকা। বন্ধুসকল, আৰু অন্যান্য খৰচ আছে আমাৰ 5,000 টকা ধৰিছোঁ। মানে আমি অলপমান বেছিকৈ ধৰি আছোঁ যে আমাৰ যদি লছ নহয়। বন্ধুসকল, আমাৰ মুঠ খৰচ হ'ল 2,000 টকা প্লাছ 2,000 টকা প্লাছ আৰু 5,000 টকা। আমাৰ ইজুকেল হ'ব আমাৰ 9,000 টকা। বন্ধুসকল, আমাৰ সৰ্বমুঠ খৰচ হ'ব আমাৰ কিমান হ'ব জানো? ইয়াত আমাৰ 1,07,000 টকা খৰচ হৈছিল আৰু ইয়াত আমাৰ 9,000 টকা খৰচ। বন্ধুসকল, ইয়াত আমাৰ টোটেল খৰচ হ'ব আমাৰ 1,16,000 টকা। বন্ধুসকল, 1000 মুৰ্গী পুহিলে আপোনালোকৰ টোটেল খৰচ হ'ব আপোনালোকৰ 1,16,000 টকা আপোনালোকৰ খৰচ হ'ব। বন্ধুসকল, 1,16,000 টকা আপোনালোকৰ খৰচ হ'ব। বন্ধুসকল, আপোনালোকে এই মুৰ্গীকেইটা বিক্ৰী কৰাৰ পিছত আপোনালোকৰ কিমান লাভ হ'ব বন্ধুসকল, সেইটো আমি চাওঁ। বন্ধুসকল, যে আপোনালোকৰ 60 দিনত প্ৰতি পোৱালিৰ গড় ওজন হ'ব 700 গ্ৰাম। বন্ধুসকল, 700 গ্ৰাম হ'ব। মৃত্যু পাৰ্চেণ্ট আমি ধৰিছোঁ বন্ধুসকল 5%। বন্ধুসকল, 1000ৰ পৰা 5% মৃত্যু হ'লে বন্ধুসকল আমি 50টা মৃত্যু ধৰিছোঁ। কিছুমানৰ 5টাও হয়, 10টাও হয় মৃত্যু। বন্ধুসকল, 950টা ইনটু আমাৰ 700 গ্ৰামকৈ হৈছে। এটা মুৰ্গী 700 গ্ৰামকৈ হ'লে আমাৰ 950টা মুৰ্গী আমাৰ হ'ব 6 কুইণ্টেল 65 কেজি হ'ব। বন্ধুসকল, প্ৰতি কেজি হ'ব আমাৰ মানে প্ৰতি কেজি বিক্ৰী হ'ব আমাৰ 290 টকা। আমাৰ ইয়াত বৰ্তমান 290 টকা ৰেট চলি আছে। আমাৰ পাৰ কেজি 290 টকা। আমাৰ 290 টকা হ'লে 6 কুইণ্টেল 65 কেজি ইনটু
290 টকা হ'লে আমাৰ টোটেল আমাৰ বিক্ৰী হ'ব 1,92,850 টকা আমাৰ টোটেল বিক্ৰী হ'ব। চ' বন্ধুসকল আমাৰ মুঠ বিক্ৰী হ'ব 1,92,850 টকা। চ' বন্ধুসকল আমাৰ ইয়াত মুঠ খৰচ আছিল 1,16,000 টকা। 1,16,000 টকা মুঠ খৰচ। চ' বন্ধুসকল আমাৰ ইয়াত খৰচ হ'ল 1,16,000 টকা। চ' বন্ধুসকল আমাৰ 2 মাহত আমাৰ লাভ হ'ল 76,850 মানে 76,000 টকা আৰু 850 টকা আমাৰ লাভ হ'ব 2 মাহত। চ' বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু নতুন নতুন ভিডিঅ' চাবলৈ আপোনালোকেও এনেকৈ ফাৰ্ম কৰক।